মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বিজ্ঞানৰ লেচন 16 পোহৰ এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত অলপমান ডিপলি এটেনশ্যন দিয়া। আৰু যদি মোৰ এই ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা হা। এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা, কি দিয়া আছে যে ধৰা হওক তুমি এটা অন্ধকাৰ কোঠালিত আছা। কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে? ব্যাখ্যা কৰা। ঠিক আছে, এনচাৰটো এনেকৈ লিখিছোঁ যে অন্ধকাৰ কোঠালিৰ ভিতৰৰ বস্তুবোৰ দেখা পোৱা নাযাব। কোঠালিৰ ভিতৰৰ বস্তুবোৰৰ পৰা কোনো পোহৰ আহি আমাৰ চকুত নপৰে বাবে বস্তুবোৰ দেখা পোৱা নাযাব। তাৰপিছত কি লিখিছোঁ যে বাহিৰৰ বস্তুবোৰৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিব আৰু এই পোহৰে মগজুক সক্ৰিয় কৰিব, ফলত কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখা পোৱা যাব। ঠিক আছে, অসমীয়াত আছে, নিশ্চয় বুজিছা। তাৰপিছত কুৱেশ্যন নম্বৰ 2টো কি দিয়া আছে যে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ লিখা। তাৰপিছত কি দিছে যে বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি? এনচাৰ এনেকৈ লিখিছোঁ যে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ হ'ল, এই নম্বৰটো কি দিয়া আছে যে নিয়মিত প্ৰতিফলনবোৰ সাধাৰণতে সমতল নিজম পৃষ্ঠৰ পৰা ঘটে, সেইবাবে প্ৰতিফলিত ৰশ্মিবোৰ প্ৰতিফলনৰ নিয়ম মানি একেফালে যায়। ঠিক আছে, তাৰপিছত কি লিখিছোঁ, আনহাতে বিক্ষিপ্ত প্ৰতিফলনবোৰ খহটা ওখৰা মখৰা পৃষ্ঠৰ পৰা হয় বাবে প্ৰতিফলিত ৰশ্মি বিভিন্ন দিশত হয়। অসমীয়াতে আছে, নিশ্চয় বুজি পাই আছা। তাৰপিছত 2 নম্বৰটো কি দিয়া আছে যে নিয়মিত প্ৰতিফলনত লক্ষ্যবস্তু মাত্ৰ এক নিৰ্দিষ্ট দিশৰ পৰাহে দেখা পোৱা যায়, আনহাতে বিক্ষিপ্ত প্ৰতিফলনত যিকোনো দিশৰ পৰা লক্ষ্যবস্তু দেখা পোৱা যায়। ঠিক আছে, তাৰপিছত কি দি আছোঁ যে বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা নুবুজায়। বিক্ষিপ্ত প্ৰতিফলনত পোহৰৰ প্ৰতিফলনৰ নিয়ম খাটে। তাৰপিছত 3 নম্বৰটো কি দিছোঁ যে তলত উল্লেখ কৰা পৃষ্ঠসমূহত পোহৰৰ ৰশ্মি গুচ্ছ আপতিত হ'লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা। তাৰপিছত কি দিছোঁ যে তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিষ্ঠা কৰা। এই নম্বৰত কি দিয়া আছে যে চিকচিকীয়া কাঠৰ টেবুল। ঠিক আছে, এনচাৰটো এনেকৈ লিখিবা যে চিকচিকীয়া কাঠৰ টেবুলৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব, কাৰণ চিকচিকীয়া কাঠৰ টেবুলখনৰ পৃষ্ঠই সমমিত মিহি পৃষ্ঠৰ কাম কৰে। তাৰপিছত 2 নম্বৰ কি আছে চক পাউডাৰ। এনচাৰ এনেকৈ লিখিবা যে চক পাউডাৰৰ পৰা বিক্ষিপ্ত প্ৰতিফলন ঘটিব, কাৰণ চক পাউডাৰৰ পৃষ্ঠখন সমতল নহয়, ইয়াৰ মাজত ফাঁকা থাকিব, হয়নে নহয়? তাৰপিছত 3 নম্বৰ কি আছে যে ডাঠ কাগজৰ পৃষ্ঠ। এনচাৰ এনেকৈ লিখা আছে যে ডাঠ কাগজৰ পৃষ্ঠত ওখৰা মোখৰা, গতিকে ইয়াৰ পিঠিৰ পৰাও নিয়মিত প্ৰতিফলন নঘটি বিক্ষিপ্ত প্ৰতিফলন ঘটিব। 2 নম্বৰ কি দিয়া আছে যে তিতি থকা মাৰ্বলৰ মজিয়া। এনচাৰ এনেকৈ লিখিছোঁ তিতি থকা মাৰ্বলৰ মজিয়াৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব। মাৰ্বলৰ পৃষ্ঠ এনেই নিমজ, তাৰোপৰি তিতি থাকিলে, তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকিলে তাত পানী সোমাই পৃষ্ঠ কি হয়, সমতল হয়। তাৰপিছত 2 নম্বৰ কি দিয়া আছে দাপন। এনচাৰ কি লিখিছোঁ যে দাপনৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব। তাৰপিছত দাপন হ'ল অতি নিমজ সমতল পৃষ্ঠ। F নম্বৰ কি লিখিছোঁ যে কাগজৰ টুকুৰাৰ পৰা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাগজৰ টুকুৰা দেখাত নিমজ হ'লেও পোহৰৰ দৃষ্টিকোণৰ পৰা ইয়াৰ পৃষ্ঠ সমতল নহয়। তাৰপিছত 4 নম্বৰ কি দিছে যে প্ৰতিফলনৰ সূত্ৰসমূহ লিখা। এনচাৰটো কি লিখিছোঁ যে প্ৰতিফলনৰ সূত্ৰসমূহ হ'ল, ক নম্বৰ কি দিছোঁ যে আপাতন কোণ সদায় প্ৰতিফলন কোণৰ সমান। খ নম্বৰটো আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপাতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলত থাকে। আৰু গ নম্বৰ লিখিছোঁ যে আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে। ঠিক আছে, তোমালোকৰ ক্লাছত যেতিয়া তোমালোকৰ শিক্ষাগুৰুৱে চেপ্টাৰটো ভালকৈ বুজাই দিবা তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। ঠিক আছে, ইয়াত তেতিয়াহে এনচাৰবিলাক ভালকৈ বুজি পাবা। 5 নম্বৰটো কি দিয়া আছে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলতে থাকে বুলি দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা। এনচাৰটো এনেকৈ লিখিবা যে ড্ৰয়িং বৰ্ড বা টেবুলৰ ওপৰত এখন বগা কাগজ আটা খুৱাই লগোৱা হ'ল। এখন ফণী যোগাৰ কৰা আৰু ফণীখনৰ মধ্যভাগত এটা সৰু ফাঁক ৰাখি বাকীবোৰ বন্ধ কৰি দিয়া হ'ল। ইয়াৰ বাবে কলা কাগজৰ পটি ব্যৱহাৰ কৰিব পাৰি। ফণীখন কাগজৰ ওপৰত লম্বভাৱে ধৰা হ'ল।
তাৰপিছত ইফালৰ পৰা ফণীখন খোলা ফালটোত টৰ্চৰ পোহৰ পেলোৱা হ'ল। ফণীখন আৰু টৰ্চটো সামান্য ইফাল সিফাল কৰিলে কাগজৰ ওপৰেদি ফণীখনৰ আনটো ফালে পোহৰ ৰশ্মি এধাৰি চকুত পৰিব। ফণীখন আৰু টৰ্চটো স্থিৰ ৰখা হ'ল। পোহৰ ৰশ্মিৰ পথত পুথিৰ আকৃতিৰ এখন সমতল দাপন স্থাপন কৰা হ'ল। তাৰপিছত যে পোহৰ ৰশ্মি দাপনখনত খুন্দা খাই আন এটা দিশত প্ৰতিফলিত হৈছে। কোনো পৃষ্ঠত খুন্দা খোৱা ৰশ্মিক আপতিত ৰশ্মি বুলি কোৱা হয়। কোনো পৃষ্ঠত খুন্দা খাই ঘূৰি অহা ৰশ্মিক প্ৰতিফলিত ৰশ্মি বোলে। গোটেই কাগজখন এখন টেবুলৰ ওপৰত মেলি দিলে ই এখন সমতল বুজায়। আপতিত ৰশ্মি, আপতন বিন্দু, টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি ই সমতলত থাকে। যেতিয়া আমি কাগজখন ভাঁজ কৰি দিওঁ তেতিয়া আপতিত ৰশ্মি আৰু অভিলম্ব থকা সমতলখনৰ পৰা এখন পৃথক সমতলৰ সৃষ্টি হ'ব। তেনে অৱস্থাত আমি প্ৰতিফলিত ৰশ্মি নেদেখোঁ। ইয়াকে সূচায় যে আপতিত ৰশ্মি, আপতন বিন্দু, টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। ই প্ৰতিফলনৰ এক সূত্ৰ। ঠিক আছে। তাৰপিছত 6 নম্বৰটো কি দিছে যে খালী ঠাই পূৰ কৰা। এই নম্বৰটো কি আছে যে এখন সমতল দাপনৰ 1 মিটাৰ সন্মুখত থকা এজন মানুহে তেওঁৰ প্ৰতিবিম্বৰ পৰা খালী ঠাইত কি হ'ব 2 মিটাৰ আঁতৰত থকা যেন লাগে। 2 নম্বৰ কি আছে যে সমতল দাপনৰ সন্মুখত যদি তোমাৰ খালী ঠাইত কি হ'ব বাওঁ কাণখন সোঁ হাতেৰে স্পৰ্শ কৰা তেন্তে দাপনখনত তোমাৰ সোঁ কাণখন বাওঁ হাতেৰে স্পৰ্শ কৰা যেন লাগিব। ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ কি খালী ঠাইত কি হ'ব ডাঙৰ হ'ব। নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ কম থাকে। 7 নম্বৰ কি দিছোঁ যে আপতন কোণ প্ৰতিফলন কোণৰ সমান। এ নম্বৰ আছে সদায়, বি নম্বৰত কেতিয়াবা, চি নম্বৰত বিশেষ অৱস্থা, ডি নম্বৰত কেতিয়াও নহয়। এনচাৰটো হ'ব সদায় এ নম্বৰটো। 8 নম্বৰটো কি আছে সমতল দাপনত গঠন হোৱা প্ৰতিবিম্ব কি হ'ব সমতল দাপনত গঠন হোৱা প্ৰতিবিম্ব। বি নম্বৰটো হ'ব যে অচত দাপনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ। আৰু 9 নম্বৰটো কি আছে কুৱেশ্যনটো চোৱা যে এটা কেলিস্কোপৰ গঠন বৰ্ণনা কৰা। এনচাৰ এনেকৈ লিখিবা যে 15 চেণ্টিমিটাৰ দীঘল আৰু 4 চেণ্টিমিটাৰ বহল আয়তাকাৰ পাতল দাপনৰ 3টা টুকুৰা যোগাৰ কৰি লোৱা হ'ল। দাপনৰ টুকুৰা 3টা এখন প্ৰিজম আকৃতিত সজাই লৈ ডাঠ কাগজৰ চুঙা এটাত আঠা খুৱাই লগোৱা হ'ল। সোঁমাজত ফুটা থকা এখন কাৰ্ডবৰ্ডৰ ঢাকনিৰে চুঙাটোৰ এটা মূৰ বন্ধ কৰি দিয়া হ'ল। তাৰপিছত কি যে ফুটাটোৰ চুঙাৰ অন্তৰ্ভাগ চাব পাৰি। ঢাকনিখন মজবুত কৰাৰ বাবে এটা স্বচ্ছ প্লাষ্টিক লগাই লোৱা হ'ল। তাৰপিছত লিখিবা যে দাপনৰ সজ্জাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগাই দিয়া হ'ল। তাৰপিছত লিখিবা যে কাঁচখনৰ ওপৰত কিছুমান সৰু সৰু ৰঙীন খাৰুৰ টুকুৰা লোৱা হ'ল। চুঙাটোৰ আনটো মূৰ কাঁচৰ ফলকেৰে বন্ধ কৰি দিয়া হ'ল। এইটোৱে হ'ল কেলিস্কোপ। তাৰপিছত মানুহৰ চকুৰ এটা চিত্ৰ আঁকা। 10 নম্বৰটো এটা পৰীক্ষাত দিব পাৰে, তোমালোকে এনেকৈ আঁকিবা মানুহৰ চকুৰ চিত্ৰ। ঠিক আছে। তাৰপিছত 10 নম্বৰটো দিয়া আছে। 10 নম্বৰটো হ'ল 11 নম্বৰটো চোৱা যে মিতালীয়ে ক্ৰিয়াকলাপ 16.8টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল। তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে। শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰিব পাৰিবনে? এনচাৰটো এনেকৈ লিখিছোঁ যে মিতালীয়ে ক্ৰিয়াকলাপ 16.8টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল। তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ কি পৰামৰ্শ দিলে? এই পৰামৰ্শটো যুক্তিসংগত কাৰণ লেজাৰ ৰশ্মি সাধাৰণ পোহৰ ৰশ্মি নহয়, ই অতি শক্তিশালী লেজাৰ ৰশ্মি। তোমালোকে নিশ্চয় বুজিয়ে পাইছা লেজাৰ ৰশ্মিটো কি। লেজাৰ ৰশ্মি চকুৰ মাজেৰে গ'লে চকুৰ লেন্স বা স্নায়ু কোষৰ ধ্বংস হৈ যায়, গতিকে বিকাৰ ঘটিব। বেছিকৈ লেজাৰ ৰশ্মি যাব দিলে অন্ধ হৈ যোৱাৰো কি থাকে সম্ভাৱনা থাকে। 12 নম্বৰটো কুৱেশ্যনটো কি দিয়া আছে যে তুমি চকুৰ যত্ন কেনেকৈ ল'ব পাৰা বুজাই লিখা। এনচাৰ লিখা আছে যে আমি চকুৰ যত্ন তলত দিয়া ধৰণে ল'ব পাৰি যে চকুৰ কিবা বিশেষ ধৰণৰ ৰোগ দেখা দিলে
চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু প্ৰয়োজন মতে উপযুক্ত পাৱাৰৰ চশমা লগাব লাগে বা ল'ব লাগে। খ নম্বৰত কি লিখিছোঁ যে অতি কম আৰু অতি বেছি দুয়োবিধ পোহৰেই চকুৰ বাবে কিন্তু বেয়া। তোমালোকে যে পঢ়া শুনা কৰা একেবাৰে কম পোহৰত পঢ়া শুনা নকৰিবা আৰু একেবাৰে বেছি পোহৰতো পঢ়া শুনা নকৰিবা, মিডিয়াম থাকে যাতে। তীব্ৰ পোহৰ যেনে সূৰ্যৰ পোনপটীয়া পোহৰ, লেজাৰ ৰশ্মি, অক্সি এচিটিলিন শিখা, জ্বালাই কামত ব্যৱহাৰ কৰা, জ্বালাই এই গাড়ীবিলাক যে জ্বালাই দিয়ে, গাড়ী মটৰ জ্বালাই যে দিয়ে, এই জ্বালাই কামত ব্যৱহাৰ কৰা শিখা আদিয়ে চকুৰ অক্ষিপটৰ ক্ষতি সাধন কৰে। গ নম্বৰ যে লিখিছোঁ যে লেতেৰা হাত বা ৰুমালেৰে চকু মোহাৰিব নালাগে। তাৰপিছত ঘ নম্বৰ যে বাহিৰৰ পৰা ফুৰি চাকি আহিলে ঠাণ্ডা পানীৰে পৰিষ্কাৰকৈ চকু ধুব লাগে। আৰু এতিয়া লিখিছোঁ যে কিতাপ পঢ়োঁতে সদায় দৃষ্টিৰ স্বাভাৱিক দূৰত্বত ৰাখি কিতাপ পঢ়িব লাগে। কিতাপ একেবাৰে দূৰত্ব ৰাখিব নালাগে, একেবাৰে ওচৰতো ৰাখিব নালাগে, স্বাভাৱিক দূৰত্বত ৰাখিব লাগে। ঠিক আছে। ঠিক তেনেকৈ তোমালোকে যেতিয়া বিজুলী যোৱাৰ পিছত তোমালোকে যে লাইট ব্যৱহাৰ কৰি পঢ়া শুনা কৰা, এই লাইটটো একেবাৰে ওচৰত নাৰাখিবা, একেবাৰে দূৰতো নাৰাখিবা, স্বাভাৱিক দূৰত্বত ৰাখি পঢ়া শুনা কৰিবা। ঠিক আছে। 13 নম্বৰটো চোৱা কি দিয়া আছে যে প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মিৰ সৈতে 90 ডিগ্ৰী কোণ কৰিলে আপতন কোণৰ মান কিমান হ'ব? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনচাৰটো চোৱা যে প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মিৰ সৈতে 90 ডিগ্ৰী কোণ কৰিলে আপতন কোণৰ মান কি হ'ব? 45 ডিগ্ৰী হ'ব। চিত্ৰটো ইয়াত দিয়া আছে, তোমালোকে খাতাত তুলি লোৱা। ঠিক আছে, সহজকৈ দিয়া আছে। তাৰপিছত 14 নম্বৰটো দিয়া আছে যে 40 চেণ্টিমিটাৰ পাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্বৰ সংখ্যা কিমান হ'ব? এনচাৰ 40 চেণ্টিমিটাৰ পাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপনৰ মাজত মম এডাল ৰাখিলে মমডালৰ প্ৰতিবিম্বৰ সংখ্যা অসংখ্য হ'ব, কাৰণ পৰস্পৰ সমান্তৰাল দুখন দাপনৰ মাজত ৰখা বস্তুৰ প্ৰতিবিম্বৰ সংখ্যা কি হয়? অসীম হয়, অৰ্থাৎ বহুত হয়। 15 নম্বৰটো চোৱা তোমালোকে যে দুখন দাপন সমকোণত ৰখা হৈছে। কিতাপতো আছে, তোমালোকৰ কিতাপতো চিত্ৰ দিয়া আছে, এনেকৈ আঁকিবা। ঠিক আছে, মই দেখাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। 16 নম্বৰটো দিয়া আছে। ঠিক আছে, 17 নম্বৰটো দিয়া হৈছে, তোমালোকে লিখি লোৱা। তাৰপিছত তোমালোকক কেইটামান এডিশ্যনেল কুৱেশ্যন, অতিৰিক্ত প্ৰশ্ন উত্তৰ দিয়া হৈছে, তোমালোকে লিখি লোৱা। ঠিক আছে, এই যে পোহৰ কাক বোলে, এইবিলাক অসমীয়াতে আছে, তোমালোকে লিখি লোৱা, জাষ্ট লিখি লোৱা। প্ৰতিফলন কাক বোলে, প্ৰতিফলনৰ ফলত ঘটা এটা ঘটনা উল্লেখ কৰা, এনচাৰ দি আছে। শূন্যত পোহৰৰ বেগ কিমান? ঠিক আছে, এইটো কিন্তু পৰীক্ষাত আহি থাকে, শূন্যত পোহৰৰ বেগ কিমান। তোমালোকে তাৰপিছত দেখা যে প্ৰতিবিম্বৰ সংখ্যা দিয়া, সমতল দাপন গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি, এই চেপ্টাৰটোৰ অতিৰিক্ত প্ৰশ্নসমূহ দিয়া হৈছে। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, থেংক ইউ।